আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয় আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো বনাইছোঁ মানে কথা নহয় এটা ভাল ইনফৰমেশ্যন হয় আহিবচোন আপোনালোকে লক্ষ্য কৰিছে চাগে যে প্ৰায়সমূহ পেট্ৰল পাম্পতে এই এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে ইয়াত ফায়াৰ বুলি লিখা থাকে আৰু ইয়াত অলপমান বালি থাকে এনেকুৱা ধৰণৰ বালি থাকে কিন্তু আপোনালোকে ভাবি চাইছেনে এই বস্তুটো ইয়াত কিয় থাকে এইফালেও যদি আপোনালোকে মন কৰে ইয়াতো মানে সম্পূৰ্ণ बाली আছে আৰু এফিনে বালি ওলাব নেকি है ये आपका क्यों लाइट में बाली का है टेम्परेचर का पाइप है ओके पेट्रोल का निकलता है ऊपर से अच्छा ये गैस के लिए निकलना चाहिए ना हाँ हाँ ये गैस निकलने के लिए कैमरा इधर करो ओके আৰু এই পেট্ৰল পাম্পৰ যেটো ভাণ্ডাৰ ন ভাণ্ডাৰটো এই হেখিনি এই ইটাখিনি তলত আছে মানে ওকে আৰু মেইন কথাটো হৈছে এইটো বালিখিনি ইয়াত কিয় থোৱা হয় ইয়াত পানীও থ'ব পাৰিলে হয় মানে কথাটো এনেকুৱা ধৰণৰ হয় যে আপোনালোকে এটা কথা মন কৰিব গিলাছটা ল'ব গিলাছটোত পেট্ৰল ভৰাব পেট্ৰলটো এটা অইলত পৰে ৰাইট পেট্ৰল পাব পেট্ৰলটোৰ লগত পানী মিক্স কৰি দিব ইয়ানি পানী ভৰাই দিব তেতিয়া দেখিব যে কি পানীখিনি তললৈ যাবগৈ আৰু পেট্ৰলখিনি ওপৰলৈ উঠি আহিব গতিকে সেই লজিকটো ইয়াতো মানে ইমপ্লিমেণ্ট হয় ধৰা হ'ল মোৰ বাইকখন এটা যদি বহুত বেয়াকৈ জুই লাগি যায় নতুবা যদি ইয়াতে কিবা এক্সিডেণ্টলি যদি কিবা এটা হৈ যায় জুই লাগি যায় তেতিয়া যদি মানুহে আহি মানে পানী ঢালেহি এনেকৈ ন তেতিয়া কি হ'ব মানে আপোনাৰ জুইকোৱা আৰু বেছিকৈ জ্বলি উঠিব গতিকে সেই যিটো পইণ্ট এই যিটো পইণ্ট যে জুইকোৱা নুমাব লাগে জুইকোৱা জ্বলিলে অভিয়াছলি আমি নুমাব লাগিব আৰু তাত যদি পানী ঢালিব ন জুইকোৱা আৰু জ্বলি আহিব গতিকে এই বস্তুটো ব্যৱহাৰ কৰা হয় মানে কিন্তু ইয়াত গোটেইখিনি ইয়াৰ পৰা চাৰিকে চাৰি ৰেট কিয় ইয়াত গোটেইখিনিয়ে বালি হয় আৰু যদি বাইচান্স জুই লাগি যায় তেনেহ'লে সেই ইয়াত যিকেইটা টিং আছে সেই টিংকেইটাৰ পৰা বালি এনেকৈ নি ছটিয়াব আৰু জুই নুমাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ লগতে আপোনালোকে হস্পিটেলত যিবিলাক দেখে এনেকুৱা ধৰণৰ পাউডাৰ এনেকুৱা ধৰণৰ আপোনালোকে দেখিব কিন্তু পানী দিবৰ পৰা কোনো ধৰণৰ ইকুইপমেণ্ট ইয়াত নেদেখে ঠিক আছে আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ আহক এই পেট্ৰল পাম্পটোত পেট্ৰল ভৰাবলৈ কি ব্যৱহাৰ কৰে জানেনে মানে পেট্ৰলখিনি ভৰাই কেনে এইফালে ভৰাই হয়নে ৰাইট এইফালেদি ইয়াত এটা দুটা চাৰিটা ভাণ্ডাৰ আছে আৰু ইয়াৰ এইফালেদি মানে পেট্ৰলটো ভৰাই দিয়ে ভৰাই এইফালেদি আপোনাৰ এনেকৈ ষ্ট্ৰাকচাৰ ৱাইজ মানে এনেকৈ টেংক আছে আৰু সেই তাৰ পৰা সেইকেইটা লিংক আছে মানে সেইকেইটা ইয়াত দুটা আছে অকল সেইকেইটা লিংক আছে আৰু এনেকৈ দি পেট্ৰল পায় সেনেকৈ দি ওলায় মানে চ' মেইন যিটো লজিক একদম চিম্পুল হয় আমি ভাবোঁ কি পেট্ৰলখিনি আহে ক'ৰবা মানে কিছুমানে জানে বাট বেছি সংখ্যক মানুহে এইটো কথা নাজানে মানে আৰু এইটো টেম্পাৰেচাৰ পাইপ হয় যদি ভিতৰত যদি কিবা গণ্ডগোল হৈ যায় তেতিয়া এই বস্তুটোৰ দ্বাৰা সেইটো চোৱা হয় আৰু এইপিনে গেছটো ওলাই আহিবৰ কাৰণেও কিবা আছে চাগে गैस को निकलने के लिए कुछ है क्या यहाँ पर गैस को निकालने के लिए यहाँ पे ये चेक वाल्व है यहाँ पे आपको ये इसको ऊपर करना होता है डाउन करना होता है इसको ऐसे दिखाओ ओके एक दिन में कितने बार इसको अप डाउन करती हो दिन में नहीं जब अनलोड होता है गाड़ी उस समय ओके एक दिन में कितना एक हफ्ते में कितना पेट्रोल यहाँ पर सेल होता है एक हफ्ते में 10,000 लीटर जैसा इसको ऐसे करो एक हफ्ते में 10,000 लीटर और इसको यहाँ पर डालने के लिए कौन आता है बहुत बड़ा जो टैंक बड़ा टैंकर आता वो आता है यहाँ पर 12,000 लीटर का ओके तो बंधु बान्धवीসকল ভৱিষ্যতে যদি इसको ऐसे करो ओके तो ভৱিষ্যতে যদি ধনী হওঁ ন তেতিয়া মই পেট্ৰল পাম্পে খুলিম পেট্ৰল পাম্পৰ মালিকবিলাক মানে বহুত বেছি ধনী বুলি কয় মানুহে আৰু হয়ও মানে बहुत धनी है कितना पगार मिलते हैं आपको 8,000 खाना पीने का सब कुछ यहाँ पर बाकी छोड़ो आपको आसाम कैसा लग रहा है ये बोलो आप अच्छा लग रहा है कैसा लग रहा है अच्छा आप कहाँ से हो बिहार से ओके ये बिहार वाला भाया है और मैंने इसको पहले भी पूछा था कि बिहाৰৰ যিবিলাক ল'ৰা ছোৱালী সিহঁতি UPSC কাৰণে বেছি মাথা মাৰে সিহঁতি মানে বিহাৰত আপোনালোকে গলিয়ে UPSC IS UPSC এক্সাম দিবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে এক্সপেৰিয়েঞ্চ পাব মানে বিহাৰখন IS বনোৱা ফেক্টৰী বুলি ক'লেও মিছা নহয় গতিকে মই এখেতকো সুধিছিলোঁ যে আপুনি কিয় নগ'ল কিয় নাহি কি बिहार पर UPSC क्यों टाइम नहीं मिला তো সেইটোৱে কথা আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ কথাটো চ' সেইটোৱে আপোনালোকে যদি ক'ৰবাত দিয়া বাইচান্স যদি আছে যদি এনেকুৱা ধৰণে যদি জুই লাগি যায় তেতিয়া আপোনালোকে কি কৰিব পানী নাঢালিব এইবিলাক আহি পিনি ইউজ কৰিব এইবিলাক এইটো কাৰণে ইয়াত থোৱা হয় অ'কে চ' থেংক ইউ ছ' মাছ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টোৰ পৰা যদি কিবা এটা ইনফৰমেশ্যন পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত যদি চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ছ' মাছ বাই আপোনাকো থেংক ইউ